নমস্কাৰ দৰ্শকসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বি বিউটিফুললৈ য'ত মই আপোনালোকৰ বাবে লৈ আহোঁ সম্পূৰ্ণ ঘৰুৱা আৰু সহজতে পোৱা সামগ্ৰীৰে নিজক ধুনীয়া কৰি ৰখাৰ মন্ত্ৰ। আজিৰ ভিডিঅ'টোত মই আপোনালোকলৈ লৈ আহিছোঁ ৰক্ষছালৰ বাবে দুটাকৈ ফেচ পেক। এই ফেচ পেক দুটাৰ ব্যৱহাৰে আপোনালোকৰ ছালখন কৰি তুলিব নিমজ। গতিকে পলম নকৰি আৰম্ভ কৰোঁ ভিডিঅ'টো। প্ৰথম ফেচ পেকটোৰ বাবে আমাক প্ৰয়োজন দৈ আৰু মৌজোল। এটা বাউলত 2 চামুচ দৈ আৰু 1 চামুচ মৌজোল লৈ ইয়াক মিক্স কৰক। এতিয়া মুখখন ভালদৰে ক্লিনজিং কৰি ফেচ পেকটো এপ্লাই কৰক। এতিয়া ফেচ পেকটো তেনেদৰে কিছু সময় ৰাখি নৰ্মেল পানীৰে ধুই পেলাব আৰু ইয়াৰ পিছত আপোনাৰ ৰেগুলাৰ মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰিব। দৈয়ে আমাৰ ছালৰ মইশ্চাৰ ধৰি ৰাখে আৰু ৰক্ষছালক পুনৰুজ্জীৱিত কৰে। আৰু মৌজোল এবিধ প্ৰাকৃতিক মইশ্চাৰাইজাৰ, ই আমাৰ ছালৰ ৰুক্ষতা দূৰ কৰে। দ্বিতীয় ফেচ পেকটোৰ বাবে আমাক প্ৰয়োজন আধা কাপ পকা অমিতা আৰু 1 চামুচ মৌজোল। অমিতা সম্পূৰ্ণ পকা ল'ব। এতিয়া অমিতাখিনি পিটিকি মৌজোল চামুচ মিক্স কৰিব। মুখখন ভালদৰে ধুই পেকটো এপ্লাই কৰক। আধা ঘণ্টাৰ পিছত মুখখন নৰ্মেল পানীৰে ধুই পেলাব আৰু আগৰ দৰেই মইশ্চাৰাইজাৰ এপ্লাই কৰিব। অমিতাত থকা ভিটামিন এ ৰক্ষ আৰু শুকান ছালক পোষণ দিয়ে আৰু ইয়াত থকা পটাছিয়ামে ছালৰ কোষবোৰক হাইড্ৰেট কৰে আৰু মইশ্চাৰ ধৰি ৰাখে। আৰু যেনেদৰে মই আগতেই কৈছোঁ, মৌজোল এবিধ প্ৰাকৃতিক মইশ্চাৰাইজাৰ, ই আমাৰ ছালৰ ৰুক্ষতা দূৰ কৰে। দৰ্শকসকল, ফেচ পেক দুটা আপোনালোকে কেনে পালে তলত কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে যেতিয়াই মই ভিডিঅ' আপলোড কৰোঁ তেতিয়াই আপোনালোকে ন'টিফিকেশ্যন পায়। আজিৰ কাৰণে বাই বাই।